আমাৰ সকলোৰে দুখন হাত, দুখন ভৰি, দুখন কাণ আছে। মই ক'ব বিচাৰিছোঁ যে আমাৰ মানুহবোৰৰ বেছিভাগ বস্তু একেই, কিন্তু কিছুমান লোক বিশেষ ধৰণৰ হয়। এনেকুৱা কিছুমান চাইন্স আছে যি কিছুমান বিশেষ ব্যক্তিৰ ঠাইতে পোৱা যায়, যোন স্পেচিয়েল হয়। ইমানবোৰ মানুহৰ ভিতৰত কিছুমান এনেকুৱাও আছে যি আনৰ তুলনাত বহুত বেছি ইণ্টেলিজেন্স আৰু স্মাৰ্ট হয়। এনেকুৱা হ'ব পাৰে আপুনি নিজে বহুত ইণ্টেলিজেন্ট আৰু স্মাৰ্ট হয়, কিন্তু আপুনি গমেই নাপায়। আপুনি আপোনাৰ জীৱনত মটিভেশ্যন পাবলৈ এই ফেক্টকেইটা আপুনি জনা উচিত। আৰু আপুনি নাজানিবনো কিয়? এইটো আপোনাৰ বডি হয়, আপোনাৰ ট্ৰেটছ হয়। আজিকালিৰ দিনত কোনে আপোনাক এনেকুৱা চিক্ৰেটবোৰ জনাব, কিন্তু আপোনাৰ বন্ধু ৰিজন অফ ফেক্টছে সদায় এনেকুৱা ধৰণৰ চিক্ৰেটবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আহিছে। যি চাইন্স আৰু ট্ৰেটছ মই ক'ম, তাৰে যদি এটাও আপোনাৰ তাত আছে, তেনেহ'লে আপুনিও এই পৃথিৱীৰ স্মাৰ্টসকলৰ ভিতৰত এজন। আপুনি গম নাপায় সেইটো বেলেগ কথা, কিন্তু যিজন ব্যক্তি স্পেচিয়েল হয় তেওঁৰ চাইন্স তেওঁৰ শৰীৰতে থাকে। এই ট্ৰেট যি মই আপোনালোকক জনাবলৈ গৈ আছোঁ, এয়া বহুত চাইণ্টিফিক এক্সপেৰিমেণ্টৰ পিছত গম পোৱা গৈছে, আৰু এয়া চাইণ্টিফিকেলি প্ৰভু হয়, কাৰণ এই এক্সপেৰিমেণ্ট বেলেগ বেলেগ লোকৰ মাজত পৰীক্ষা কৰি চোৱা গৈছে। তাৰপিছত এই ফেক্ট জনা গৈছে। বছৰ বছৰ ধৰি কৰি অহাৰ ৰিচাৰ্চ আপুনি এই সৰু ভিডিঅ'টোত জানিব পাৰিব। হয়তো আপুনিও সেই স্পেচিয়েল গ্ৰুপৰ এজন। যদি চাইন্সৰ চিক্ৰেট জানিব খোজে, তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো আপুনি ইয়াত জানিব পাৰিব আপুনি এজন নৰ্মেল ব্যক্তি নে এজন ছুপাৰ স্মাৰ্ট ব্যক্তি হয়। ফেক্ট নম্বৰ 5, দ্য লেটাৰ এক্স অন ইয়ৰ প্লাম। যিসকল লোকে হাতৰ ৰেখা পৰে তেওঁলোকে ফিউচাৰৰ কথা অলপ চলপ ক'ব পাৰে। হাতৰ ৰেখাৰ ইতিহাস খুচৰিলে জনা যায় যে আলেকজেণ্ডাৰে হাতৰ ৰেখাক মানিছিল। তেওঁ হাতৰ ৰেখাক ইমানেই মানিছিল যে ইয়াৰ ওপৰত ভৱিষ্যতৰ প্লেনিং কৰিছিল। তেওঁৰ হাতত এক্সৰ দৰে ৰেখা আছিল, আৰু এইটো এটা ফেক্ট হয়। এই এক্স টাইপৰ হাতৰ ৰেখা 5% লোকৰ তাতহে দেখা যায়। এই ৰেখা ইণ্ডিয়া, নেপাল, পাকিস্তান, চৌদি আৰৱ আৰু বাংলাদেশৰ লোকৰ হাতত বেছি পোৱা যায়। সেয়েহে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ হাতত যদি এক্স টাইপৰ ৰেখা আছে, তেনেহ'লে আচৰিত হ'ব নালাগে। এনেও এই দেশবোৰৰ লোকৰ ক্ৰিয়েটিভিটি বহুত বেছি। ISTI ইউনিভাৰ্চিটিৰ মস্কোত এটা ৰিচাৰ্চ কৰা হৈছিল, য'ত জনা গৈছিল যে হাতৰ ৰেখা এক্স থকা লোকসকলৰ ইণ্টেলিজেন্স বহুত বেছি হাই হয়। আৰু আচৰিত হ'ব লগা যে তেওঁলোকে নাজানে যে তেওঁলোক কিমান ইণ্টেলিজেন্স। মানে যদি আপোনাৰ হাতত এক্স আছে, তেনেহ'লে আপুনি নাজানে আপুনি কিমান ইণ্টেলিজেন্স। আপুনি নাজানে আপুনি কি কৰিব পাৰে, আপোনাৰ শক্তি কিমান। আপুনি আনৰ তুলনাত বহুত বেছি লাকি হয়। আপোনাৰ যদি এখন হাতত এক্স আছে, তেনেহ'লে আপুনি ইণ্টেলিজেন্স, আৰু যদি দুইখন হাততে এক্স আছে, তেনেহ'লে আপুনি এই পৃথিৱীৰ এজন জিনিয়াছ হয়। আলেকজেণ্ডাৰকে আদি কৰি আব্ৰাহাম লিংকন আদি বহুতো মহান ব্যক্তিৰ হাতত এই এক্স আছিল। আপোনাৰ হাতত যদি এক্স আছে, তেনেহ'লে আপুনিও জানি লওক আপোনাৰ কিমান শক্তি আছে। ফেক্ট নম্বৰ 4, ৰিস্ক বেণ্ড অন ৰিস্ক। এইটো এটা চাইন হয় আপুনি যে স্পেচিয়েল হয়, ৰেয়াৰ হয়। ৰিস্ক বেণ্ড অন ৰিস্ক। এতিয়া এটা কাম কৰক, আপোনাৰ হাতত এই যিটো সৰু কনিষ্ঠ আঙুলি আছে, তাক বুঢ়া আঙুলিৰ লগত লগাই দিয়ক। তাৰপিছত আপোনাৰ হাতখন অলপ আগৰ পিনে ফাঁচ খুৱাই দিয়ক। এতিয়া এই জেগাটোক চাওক। যদি আপোনাৰ সেই জেগাখিনি বাহিৰলৈ ওলাই আহিছে, তেনেহ'লে আপুনি বুজি লওক আপুনি স্পেচিয়েল হয়, আৰু যদি বাহিৰলৈ ওলোৱা নাই, তেনেহ'লে আপুনি নৰ্মেল হয়। যদি আপোনাৰ এই জেগাডোখৰ বাহিৰলৈ ওলাই আহিছে, তেনেহ'লে আপুনি এদিন নহয় এদিন সফলতা পাবই। অৰ্থাৎ জীৱনত সফলতা পোৱাৰ চান্স আপোনাৰ বহুত বেছি হয়। আপুনি মানে বা নামানে সেইটো আপোনাৰ কথা, কিন্তু আপোনাৰ তাত এক বেলেগ শক্তি আছে। ফেক্ট নম্বৰ 3, গল্ডেন ব্লাড। আপুনি হয়তো শুনি ভাবিছে গল্ডেন ব্লাড কি কৈ আছোঁ মই, কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে যি শুনিছে সেয়া সত্য হয়। বন্ধু বান্ধৱীসকল, আমাৰ এই পৃথিৱীত 40জন লোকৰে এই গল্ডেন ব্লাড পোৱা যায়। হয়তো আপোনাৰ নাই, কিন্তু যিসকল লোকৰ গল্ডেন ব্লাড আছে, তেওঁলোকৰ এক অদ্ভুতপূৰ্ব শক্তি আছে, অৰ্থাৎ ছুপাৰ নেচাৰেল পাৱাৰ। আপোনাৰ যদি বিশ্বাস হোৱা নাই, তেনেহ'লে নেটত চাৰ্চ কৰি চাব পাৰে গল্ডেন ব্লাডৰ বিষয়ে। আপোনাৰ ব্লাডৰ কালাৰ যদি গল্ডেন নহয়, তেনেহ'লে আপুনি দুখী হ'ব নালাগে, কাৰণ ই বহুত ৰেয়াৰ হয়। ফেক্ট নম্বৰ 2, ফুট শ্বেপ। আপুনি এটা কাম কৰক, আপুনি এতিয়াই আপোনাৰ ভৰি আকৃতি পৰীক্ষা কৰক। পৰীক্ষা কৰিলেনে? সাধাৰণতে 5 ধৰণৰ ভৰি আকৃতি থাকে: ইজিপ্চিয়ান, ৰোমান, গ্ৰীক, জাৰ্মানিক আৰু চেল্টিক। আপুনি ভিডিঅ'ত চাই আপোনাৰ ভৰিৰ আকৃতি কোনটো শ্বেপৰ হয় চাই লওক। যদি আপোনাৰ ভৰি ইজিপ্চিয়ান হয়, তেনেহ'লে আপুনি বহুত বেছি ছ'চিয়েল ব্যক্তি হয়। যদি আপোনাৰ ভৰি ৰোমান হয়, তেনেহ'লে আপুনি লজিকেল হয়, আৰু আপোনাৰ ইণ্টেলিজেন্স বহুত বেছি হাই হয়। যদি আপোনাৰ ভৰি গ্ৰীক হয়, তেনেহ'লে আপুনি অলপ লাজুকীয়া স্বভাৱৰ হয়, কিন্তু আপোনাৰ বুদ্ধিশক্তি বহুত হাই হয়। যদি আপোনাৰ
ভৰি জাৰ্মানিক হয় তেনেহ'লে আপোনাৰ ইণ্টেলিজেঞ্চ নৰ্মেল হয় আৰু অৱশেষত যদি আপোনাৰ ভৰিৰ শ্বেপ চেল্টিক হয় তেনেহ'লে আপোনাৰ কগনিটিভ ফাংচন বহুত বেছি হাই হয় মানে মেথছৰ দৰে কমপ্লেক্স বস্তুবোৰত আপোনাৰ কোনো প্ৰব্লেম নহয় যদি সকলোতকৈ লাকি আৰু ৰেয়াৰ ভৰিৰ কথা কওঁ তেনেহ'লে ইজিপচিয়ান আৰু ৰোমান হয় যদি আপোনাৰ ভৰিৰ শ্বেপ ইজিপচিয়ান আৰু ৰোমানৰ দৰে হয় আপোনাৰ বুদ্ধিশক্তি বেছি হোৱাৰ বাবে আপুনি অলপ কষ্ট কৰিলে সফলতা পাব পাৰিব আপুনি যদি এতিয়া নিজকে ভাবিছে সফলতা নাপাব বুলি তেনেহ'লে কিছুদিন ৰখি নিজৰ কৰ্তব্য কৰি যাওক তেতিয়া আপুনি নিজকে সফলতা পোৱাৰ পিছত বেলেগতকৈ অলপ বেলেগ বুলি অনুভৱ কৰিব ফেক্ট নম্বৰ 1 ফিংগাৰ এলাইনমেণ্ট আপুনি আপোনাৰ হাতখন এনেকুৱা পজিশ্যনত ৰাখক আৰু আপোনাৰ এলাইনমেণ্টক চেক কৰক আপোনাৰ মাজৰ আঙুলিৰ ছাইডত যি দুটা আঙুলি আছে তাক চেক কৰক এই তিনিটা কেছত কোনটোত লেফ্টৰ আঙুলিটো ৰাইটৰ আঙুলিতকৈ ডাঙৰ কোনটো কেছত ৰাইটৰ আঙুলিটো লেফ্টতকৈ ডাঙৰ আৰু কোনটো কেছত লেফ্ট আৰু ৰাইটৰ আঙুলি দুটা সমান হৈছে যদি আপোনাৰ কেছ 1 হয় তেনেহ'লে আপুনি লজিকেল ব্যক্তি হয় যদি আপোনাৰ কেছ 2 হয় তেনেহ'লে আপোনাৰ ইণ্টেলিজেঞ্চ এভাৰেজতকৈ বেছি হয় কিন্তু আপুনি ইণ্টেলিজেঞ্চ গ্ৰুপৰ মিডিয়ামত আছে যদি আপোনাৰ কেছ 3 হয় তেনেহ'লে কংগ্ৰেটছ বন্ধু আপুনি এজন স্পেচিয়েল হয় আপুনি এজন জিনিয়াছ হয় আপোনাৰ মগজু শক্তি ইমানেই আপুনি ভাবিব নোৱাৰে যদি আপোনাৰ গোল্ডেন ব্লাডক বাদ দি বাকী ট্ৰেটছ আছে তেনেহ'লে আপুনি মষ্ট লাকিয়েষ্ট পাৰ্চন হয় যদি আপুনি নিজৰ ওপৰত বিশ্বাস কৰে তেনেহ'লে আপুনি জীৱনত যিকোনো বস্তু পাব পাৰিব আপুনি নাজানে আপোনাৰ ইণ্টেলিজেঞ্চ কিমান অৱশেষত আপোনাৰ তাত কি কি ট্ৰেটছ আৰু চাইন্স আছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল পালে আপোনাৰ বন্ধু ৰিজন অফ ফেক্টছক আগুৱাই নিবলৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ